ৰাণা থাকোঁতেইতো সেইখনৰ মিউজিকৰ আমাৰ দায়িত্ব দিয়া হৈছিল। এতিয়া ৰাণাৰ লগতে মিউজিকৰ বহুতখিনি কাম আগবঢ়া হৈছিল। বিশেষকে প্ৰথম গানটোতো এই সোণ আৰু ৰূপহী বিজুলী গানটো ৰাণাৰ সুৰত মই গান লিখাও হৈ গৈছিল। আৰু সেইটো সময়ত ৰাণাই যেতিয়া সুৰ কৰি আছিল, মই যেতিয়া গীতবোৰ ৰচনা কৰি আছিলো, তেতিয়া কণ ভাইটি এনেই ওচৰতে বহি বহি শুনি থাকে। কণ ভাইটিটো জানেই নহয়, অমৰ ওচৰতে থাকি শুনি থাকে। তাৰপিছত ৰাণা ঢুকোৱাৰ পিছত সেইকাৰণে তাৰ সুৰটোৱে সেই গানটো গোৱা হৈছে, ৰেকৰ্ড কৰা হৈছে। কাৰণ ইমান বেছি তাৰ ৰাণৰ লগত মিল আছিল তাৰ কণ্ঠস্বৰ, সেইটোৱে পাৰ্টটোৱে কৰা হৈছে। তাৰপিছত আৰু এটা গান হৈছে আৰু এটা ৰাণাৰ হতুৱাই কৰা হৈছে। গান দুটা এটা আছিলে, ডুৱেট আছিল হেৰি নেকি, যদি নহয় নদী তোৰে বুকুতে, সেইটো ৰচনা পিছে হেৰিৰ নিৰ্মল প্ৰভা বাইদেউৰ। যদিও মই ছবিখনৰ পৰিচালক আছিলো, মই যদি গান লিখা হলো, তথাপিও মই কিন্তু নিজে আটাইকেইটা গান লিখা নাছিলো। গান কেইটা আছিলে ছাৰ উপপথত? গান বোধহয় 4টাই আছিল মোৰ মনত। তাৰমানে মই 2টা লিখিছিলো আৰু নিৰ্মল প্ৰভা বাইদেৱে লিখিছিল 2টা, 4টাই আছিল। 4টাৰে কোন ৰাণাদাৰ? নহয়, ৰাণা মানে ৰাণাটো মোৰ 2টাই কৰিছিল মেইনলি, বাকী কেইটা ৰাণাই কৰা নহয়। বাকী বাৰু মিলামিচিকে কৰা হৈছিলে পিছৰ কেইটা। ৰাণাই তাৰমানে ৰেকৰ্ডিং কৰালৈকে নাথাকিলেই নহয় ৰাণা, থাকোঁতেই ৰাণা ঢুকাই থাকিল। গতিকে ৰেকৰ্ডিং কৰাৰ আগতে বাকী 2টা গানৰ সুৰ কৰিবলৈ তাৰ নহ'ল আমাৰ। সেইকাৰণে তেতিয়া মনীষা আৰু 2-4টা মিলেই, মই নিজে তাত জড়িত আছিলো, মিলি লৈ পেলাই সেইকেইটা সুৰ কৰা হয়। সেইকেইটা এইকেইটা সম্পূৰ্ণ মনীষাৰ দায়িত্বতে কৰা হয়। 4টাই আছিলে। 4টাই আছিলে। যেতিয়া ভাবো দুচকু পানীৰে ভৰে
আৰু এটা নীলু চক্ৰৱৰ্তীয়ে লিখা গান এটা গাইছিলে, হয় ছাৰ। সময় তুমি বজালা বাঁহী বুলি। এই গানটো ৰাণাদায়ে সুৰ কৰিছিল নে ছাৰ? ৰাণাৰে সুৰ। আৰু এটা আছিলে সেই দেৱতা খোদাহে তোমাৰ ৰুদ্ধ দুৱাৰ। হয়। সেইটো নহয়, ইটো গান কোনে লিখিছিল পাহৰিলো, সময় তুমি বজালা বাঁহী। আৰু এইটো হংস গগৈয়ে দেখিছিল নেকি, মোৰ বন্ধু এজন। হয় ছাৰ। আৰু এই যিটো মই কৈছো সমুখী খোলা দেৱতা খোলাহে তোমাৰ ৰুদ্ধ দুৱাৰ। হয় ছাৰ। এইটো নীলু চক্ৰৱৰ্তীয়ে লিখিছিলে, সুৰ জয়ন্ত হাজৰিকা। এইটো ক'তো লিখা নাই নহয় ছাৰ? নাই নাই, এইটো নীলু চক্ৰৱৰ্তী তাত সুধিলে এই গানটো ডিটেইলছটো পাই যাব। পোৱা যাব। হয় ছাৰ। এইটো ৰেডিঅ'ৰ গান নিশ্চয় নহয় ছাৰ? নাই নাই, ৰেডিঅ' নহয়। এই এটা উপলক্ষ কৰি এটা গান লিখিছিলে আৰু। কি উপলক্ষ কৰি ছাৰ? সময় তুমি বজালা বাঁহী, এইটো এমব্লেম যিটো আছে প্ৰগতি সংঘৰ। হয় ছাৰ। সেইটোৰ ওপৰত ভিত্তি কৰি লিখিছিলে। কিন্তু নিশ্চয় জানে, কোৱা নাই? নাই কোৱা। প্ৰগতি সংঘৰ কাৰোবাৰ তাত থাকিব পাৰে নেকি ছাৰ? এই গানটো কাৰোবাৰ তাত থাকিব লাগিব নিশ্চয়। সাধাৰণ হাজৰিকা সুধিব। সংঘৰ বস্তু যিহেতু বাকী কোনো নাজানে, তুমি সাধাৰণ হাজৰিকা সুধিবা। সাধাৰণ হাজৰিকা। সাধাৰণ হাজৰিকা। হয় ছাৰ। আৰু নহলে নীলু চক্ৰৱৰ্তী, এই দুটাকে সুধিব লাগে। পাৰ্টিচত নাই, আচল মানুহকেইটাক খিৰি এইবিলাক নাই, ইটান নাই, ধিৰু নাই। হয় ছাৰ। আৰু আজিবিলাকে একো গম নাপায়। নাপায় ছাৰ। আমি এইটো ক'ৰ পৰা গম পাম আপোনালোকৰ পৰা নাপালে? তুমি দুটামানক, এটা নীলু চক্ৰৱৰ্তী আৰু এটা সাধাৰণ হাজৰিকা, দুইটা আছে। গতিকে দুইটাকে সুধিলে। হয় ছাৰ। এই মানে এই দুটা গানৰ ডিটেইলছ হ'ব। এইটো গান সময় তুমি বজালা বাঁহী হয়তো হংস গগৈ লিখিছিলে। হয় ছাৰ। আৰু সুৰ দিছিলে ৰাণাই। তেখেত আছেনে ছাৰ? হংস গগৈ ঢুকালে। কিন্তু গানটো হয়তো তোমাৰ সাধাৰণ হাজৰিকা তাত থাকিব পাৰে। হয় ছাৰ। আৰু নহলে নীলু চক্ৰৱৰ্তী তাত থাকিব। হয় ছাৰ। এই দুটা মানুহে আছে আৰু দেই প্ৰগতি সংঘৰ, বাকী কোনো নাজানে। আৰু এই গানটো লিখিছিল তোমাৰ বাৰবাৰীত, আমাক এটা ৰুম দিছিলে বাৰবাৰীত। হয় ছাৰ। বাৰবাৰী পূজা ঘৰতে। আচ্ছা। এটা কৰিডৰ এটা দিছিলে, কৰিডৰ এটাতে আমাক সংঘ মানে কেইদিনমানৰ কাৰণে দিছিলে। বাৰবাৰী পূজা ঘৰতে দেই। পূজা ঘৰ হয়। এই ৰাস্তাৰ ফালে অকমান কৰিডৰ এটা দিছে, তাতেই মানে সময় তুমি বজালা বাঁহী, দেৱতা খোলাহে তোমাৰ ৰুদ্ধ দুৱাৰ, এই দুটা গান জানাই। আৰু গাইছিলে প্ৰগতি সংঘৰ পৰা গোৱা গান আমি গাইছিলো 1952 চনত নে 53 চনত এই ফিল্ডত। পানীমলা সেই পানীমলা, পানী যে শুকাই গ'ল, এইটো কেশৱ মহন্তৰ গান। কেশৱ মহন্তৰ গানো সুৰ কৰিছে তাৰমানে জয়ন্ত? এইটো পানীমলা পানীমলা, পানী যে শুকাই গ'ল। পানীমলা পানীমলা, পানী যে শুকাই গ'ল। শুকাই গ'ল। সেইটো আমি গাইছিলো দেই। কেশৱ মহন্তৰ ৰচনাৱলী আছে মোৰ লগত, চাম মই গান। তাত চাব পাৰে। এই এটা গান আমি কোৰাছ কৰি গাইছিলো, বহুত গাইছিলো এইটো গান। আৰু এটা গাইছিল তপুজিলৰ লিখাৰ আকাশৰ ৰামধনু সাঁতু বৰণীয়া বুলি। হয় ছাৰ। এই এটা গান। সুৰটো ৰাণাৰে আছিল নেকি, নে আকাশৰ ৰামধনু সাঁতু বৰণীয়াটো ছাৰৰে আছিল নেকি, নে ৰাণাৰে আছিল? এইটো অলপ আগৰ কথা নহয় ছাৰ, 50 মানৰ কথা আপোনালোকে কৈ আছে। 52, 53। হয়। তেতিয়া ৰাণাদাৰ বয়সো কম হ'ল। হয়। এই দুটা গান হয় ছাৰ, এইটো বিচাৰিলে এই দুটা গান গাইছিলো। কোৰাছত গাইছিলো মানে বিহু সন্মিলনীৰ। হয়। সেইটো গাইছিলো। তাৰ পাছতে এইটো গান বিলাক যে সুৰ বাহিনীৰ গান বিলাক যে ওলাল। হয়। তেতিয়া সেইবিলাক গান ওলাইছে আৰু। তাৰ আগতে তোমাৰ এইকেইটা গানেই মানে গাইছিলো। আৰু এই ঠিক তেনেকে আৰু এটা গানৰ সৃষ্টি হৈছিলে হেৰিটো, ধুমুহা পক্ষে মই তোমাক কৈছো যে। হয়। সেইটো এটা গান হেৰি বস্তু কৰিছে। সেইটো গান আপুনি এদিন আমাৰ সেই ৰফিকৰ আড্ডাত গানটো
সেইটো কাৰণে জন্মটো মানে গম পাওঁ আৰু ক'ব নেকি অলপমান জন্মৰ কথা? এই যে তোমাৰ তাতে হেৰি এখন দিছিলে তোমাৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ ফ্ৰণ্টতে চাইকেলৰ দোকান এখন, আইডিয়েল ফাৰ্মাচীৰ কাষতে এটা ৰুম দিছিলে। হয় ছাৰ। তাতে মানে সেই গানটো লিখিছিলে, মানে লিখা আৰু সুৰ কৰা। হয়। লিখি আনি দিছিলে সৰুকে কাগজ এখনত, এই চিগাৰেট পেকেটৰ হিন্দীৰে লিখি দিছিলে। হয় ছাৰ। সেইটো আনি পেলাই সেই তাতে মানে সুৰ কৰিছিলো ধুমুহা পঠি। তাকে। আৰু সেইটো আমি কটনৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কোনোবা এখন ফাংচনত মই, হংস গগৈ আৰু ৰাণাই মানে এইটো মুখ্য গানটো গাই আমি মানে হামিং কৰো। চাইকেলখন পিছফালে থৈ দিওঁ, ষ্টেজৰ পাছফালে থৈ পেলাই আমি তেনেকে গৈ পেলাই সেই গানটো গাই পেলাই আকৌ ঘৰলৈ গুচি আহিছো। এইটো মানে একদম প্ৰথম তাতে গৈছে কটনত ধুমুহা পক্ষীয়ে ঠিক কথা ক'লে। সাংঘাতিক মানে আমি আকৌ এনেই হামিং দি আছিলো, ৰিহাৰ্চেল নকৰাকে এনেই হামিং কৰি আছিলো। এইটো মই গাওঁতে পাছফালে দি থাকিব এইটো আমাক দুটাকে উঠাই ললে আৰু মুখ্য গানটো কি যায় আৰু আমি দুটাই এনেই হামিং কৰি গাই থাকো আৰু কিন্তু চিম্পল হামিং আৰু তোমাৰ হেৰি নহয় আৰু হাৰ্মনাইজ নহয় আৰু সেইখিনি দেখুৱাই থলে এইখিনিতে গাই থাকিব। তেনেকে সেইটো গান আমি গাইছিলো। আৰু এইটো প্ৰথমবাৰৰ কাৰণে কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফাংচনত গাইছো। এনেকুৱা প্ৰগ্ৰেম বিলাকত ছাৰ ৰাণাদাই বহুত ইনষ্ট্ৰুমেণ্ট নলৈছিল নহয় ছাৰ? ইনষ্ট্ৰুমেণ্ট কিমান লৈছিলে, মানে কেইজনে বজাইছিলে তেতিয়া? হাৰমনিয়ামটো গিটাৰটোও নাছিলে আনকি, তাকে অকল হাৰমনিয়ামটো। গিটাৰ বজোৱা মানুহ তেতিয়া নায়ে। মই কৈছো গিটাৰ বজোৱা মানুহ তোমাৰ বিনয় দাস বুলি এজন আছিলে, খ্ৰীষ্টান হেৰি, তেওঁ স্পেনিছ গিটাৰ বজাই। আৰু বিনয় দাসৰ বাহিৰে আমি ভৱ বেনাৰ্জী আছিলে হাৱাইন গিটাৰ বজোৱা। বিনয় দাস লৈছিলে আৰু ভৱ বেনাৰ্জী লৈছিলে। আৰু মই তেতিয়া আকৌ এই কংকু চংকু পঢ়াইছিলো দেই, কংকুও পঢ়াইছিলো। আৰু কিন্তু এইবিলাক গান গাওঁতে অকল হাৰমনিয়ামখন আৰু একো নাই, হাৰমনিয়াম আৰু তাবলা আৰু তাৰ কাৰণে একো ইনষ্ট্ৰুমেণ্টে নাই। সেইদিনা বিমল দায়েও ক'লে এই কিবা অফিচ এটাত বিশ্বকৰ্মা পূজাত বোলে ৰাণাদাই 5টা গান গালে, অকল হাৰমনিয়াম বজালে আৰু সেই শংকৰ দা যে আমাৰ হেৰি শংকৰ দাই এটা মানে ড্ৰাম ছেটটো নহয়, তাৰে এটা সৰু পাৰ্ট সেইটো বজালে। নহয় হেৰি ড্ৰাম ছেটৰ কিবা এটা পাৰ্ট লৈ এটা তাল দি আছিলে জাষ্ট। আৰু তেনেকে 5টা গান আৰু মানুহে তেনেকেই ইমান অভিভূত হৈ শুনিছে বোলে। ৰাণাই যেনেকে হাৰমনিয়াম বজাই নহয়, তাত তোমাৰ আৰু গিটাৰ চিটাৰৰ কামেই নাছিলে মানে। গতিকে একোখন ফাংচনত তেনেকেই গান গাই পেলাই ঘূৰি আহিছিল। তাকে ৰাণাই বজাই দিয়ে, মূৰত বজাই দিলে, মই তেনেকে গান গাই পেলাই গুচি আহিলো। এই তেনেকুৱা আৰু তাৰপাছত জোচ সোমালো, হবিবুৰ ৰহমান সোমাম। তেতিয়াই সি ৰাণাৰ লগত গিটাৰ চিটাৰ বজোৱা আৰম্ভ কৰিলে। একমাত্ৰ দোষেহে বজালে, মানে একম্পেনিষ্ট হিচাপে। ৰাণাৰ লগত বেছিভাগ সময় দোষেহে বজালে গিটাৰ। তাৰ আগতে নাছিলেই। বিনয় দাই কেতিয়াবা আহি মাজে মাজে সহায় কৰিছিলে, বাকী নাই। আমিতো তেনেকে গিটাৰ বজোৱা মানুহে নাপালো, বিনয় দাকে পাইছো। এতিয়া বহুত গিটাৰিষ্ট কেতিয়াবা দোষটো বজাইছিলে, বজাইছিলে এই গিটাৰখন লগাইছিলে। এতিয়াতো গিটাৰ এখন মানে গুৱাহাটীত গিটাৰ বজোৱা মানুহ 3জন নে 4জন আছে মাত্ৰ। নাই গিটাৰ বজোৱা এতিয়াতো তোমাৰ ভাবিব নোৱাৰি, গিটাৰৰ খেতি হৈছে। এতিয়া ছাৰ কিন্তু আগতে ভায়লিনো নাছিল, এতিয়া ভায়লিনো বজায়। ভায়লিনো না এইবিলাক ইনষ্ট্ৰুমেণ্ট নলৈছিলে। খালি প্ৰজন বৰুৱাই এবাৰ মানে দেখুৱাবৰ কাৰণে ইভিনিং ইন পাণবজাৰ বুলি এটা ফাংচন কৰিলে,
এই তোমাৰ লোকেল ফিল্ডত হয় ইভিনিং ইন পাণবজাৰ ইভিনিং ইন পাণবজাৰ হয় ইভিনিং ইন পেৰিছ বুলি কিবা এটা আছে তাৰপাছতে ইভিনিং ইন পাণবজাৰ বুলি এটা পচন্দ কৰে হয় ছাৰ আমি তাতে মই তেতিয়া হাৱাইন মাত্ৰ শিকিছোহে হয় আপুনিতো তেখেতৰ ওচৰতে শিকিছিলে নহয় ছাৰ মোৰ মনত আছে আপুনি সাক্ষাৎকাৰটোত কৈছিলে আমাৰ মই ভৱ বেনাৰ্জী আঞ্চা শিকিছিলো হয় 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 মনত আছে হয় হয় তাতে মানে আহিবহে গীটাৰখন দেখুৱাই দিলে হ'ব দিয়া তুমি পঢ়িলে হ'লে আৱাজটো নোলালেও হ'ব দিয়া হয় নেকি দেখিলে হ'ব হা শ্ব' কৰিলেই হ'ব শ্ব' কৰিলে হ'ল এইটো বোলে গীটাৰ বা হাৱান গীটাৰ গৈ আছে অমুক গৈ আছে ইলেক্ট্ৰিক নহয় এনেই হাৱানখন তেতিয়া ইলেক্ট্ৰিকৰ কাৰবাৰেই নাছিলে সেই মাইক দি বজাই আমি হাৱানখন লৈ পেলাই বহো আৰু বিনয়িতা থাকে ভৱ বেনাৰ্জী থাকে ৰাণা থাকে এনেকে যিমানখিনি নবীন বৰা থাকে নবীন বৰা আছিল নেকি এনেকুৱা কিছুমান মানুহ তেখেতসকলক লৈ পেলাই ইভিনিং ইন পাণবজাৰ বুলি এটা হাইলাইটাৰ হয় প্ৰজন বৰুৱাই ডাইৰেক্ট কৰিব হয় হয় আৰু এই বাহিনী যোৱা মানুহ ইমানে আৰু তাতকে প্ৰায় 10-14টামান মানুহ গোট খুৱাইছিল কিন্তু অডিয়েঞ্চ কেনেকুৱা হৈছিল হা অডিয়েঞ্চ কেনেকুৱা আহে ফুল হাউচ অডিয়েঞ্চ প্ৰথমটো হয় ছাৰ হয় এণ্টাৰটেইনমেণ্ট বুলিলে এইবিলাক বস্তুৱেই মানে ভাল এণ্টাৰটেইনমেণ্টৰ বস্তু আছিলে কোনোবাই গান শুনে এইবিলাকতেই মানুহে লাগি আছিলে তেতিয়া সেইকাৰণে লাগি আছিলে হয় ছাৰ আজি প্ৰজন বৰুৱাৰ অৰ্কেষ্ট্ৰা বাৰু ফ্ৰী একদম মানে তোমাৰ হলটো ফ্ৰী কৰি থৈ দিয়ে আৰু ষ্টেজটো হয় ইমান মানুহ হ'ব বাপৰে বাপ এডভাৰটাইজ দিয়া বিশেষ আকৰ্ষণ ইভিনিং ইন পাণবজাৰ ক'ত পেপাৰত এডবিলাক প্ৰজন বৰুৱাৰ ডাইৰেকশ্যন পেপাৰত এড দিয়ে চাগে ছাৰ নহয় পেপাৰটো দিয়ে এনেই মানে তোমাৰ গোটেই দিনটো বকি থাকে নহয় আকৰ্ষণ বিলাক কৈ থাকে তাতে আৰু প্ৰজন বৰুৱা বুলি ক'লেতো আৰু চিন্তাই নাই ৰমেন বৰুৱা আছেই এই বা বেলেগ আনন্দ মানে কৈছে নহয় আৰু তেতিয়া পেণ্ডেলত তোমাৰ ৰাধা গোবিন্দ বৰুৱাহে থাকে ৰাধা গোবিন্দ বৰুৱা কাৰ্তিক হাজৰিকা নবীন ফুকন ক্ষীৰোদা বিষয়া সেইবিলাক মানুহে চলাইছিলে কেনেকুৱা মানে ভাবিব নোৱাৰো ভুৱনেশ্বৰ বৰুৱা সেইবিলাক মানুহে মানে হেৰি আছিলে খুব ডাইনেমিক আছিলে নহয় ছাৰ ডাইনেমিক ভাওনা পেপন এইবিলাক কেতিয়াতো অন্য বিহু নাছিলেই নহয় হয় ছাৰ প্ৰজন বজাৰৰ ভুল মোক তাৰবাবে এইবিলাকত বিহুৱে নাছিলে তেনেকুৱা মানুহবিলাকৰ বেলেগ কথা অকল যে গাইছিলে বা চৰ্চা কৰিছিলে সেয়াই নহয় এই যে অৰ্গেনাইজ কৰিছিলে ছাৰ ক'বলৈ হ'ব কিন্তু প্ৰজন্মৰ আণ্ডাৰত মই হাৱান গীটাৰ বজাইছিলো বুলি হয় নেকি ছাৰ ঠিক আছে দিয়া পিছত আকৌ কম হয় ছাৰ হয় 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 ছাৰ হয়
নহয়